জ্বৰ হৈ মৃত্যু হ'ব পাৰেনে? চবৰে গাত কৰোণা হৈছিলেনে? যদি হৈছিল বাকীবোৰ নমৰিল কিয়? আৰু আপোনালোকে আজি দেখা পালে। আৰু যাক চাইছে শিকিছোঁ, আজি তেওঁ মোৰ লগত নাই। যদি তেওঁ আজি মোৰ লগত বন্ধুসকল কি খবৰ, স্বাগতম চাইছোঁ মই নতুন ভিডিঅ'ৰ মাজলৈকে। আৰু আজি ভিডিঅ'টো কেৱল মোৰ বাৰ ওপৰত। যিহেতু আপোনালোকে মোৰ এটা ভিডিঅ' চাই পেলাই সুধি আছিলে তোমাৰ বাৰ কি হৈছিলে আমাক জনাই দিয়ক, ব্লগ বনাই পেলাই হ'লেও জনাই দিয়ক বা কি হৈছিলে। সেইবাবে ভাবিছোঁ আপোনালোকক অলপমান হ'লেও আজি মই কৈ দিওঁ কি হৈছিলে আমাৰ ঘৰখনৰ লগত বা আমাৰ বাৰ লগত কি হৈছিলে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছিল যে মই ঘৰখনত ফালে চাই অলপমান ভিডিঅ'টো দেখাইছিলোঁ। আপোনালোকে যেন ভাবিছিলে ঘৰখনত এনেই চাইছে আৰু ভিডিঅ'টোত, সেইটো নহয়। মই ঘৰৰ ফালে চোৱাৰ কাৰণটো এটাই আছিল, সেইটো হৈছিলে যিটো সেইটো ঘৰ তাই নিজে বনাইছিল আৰু নিজৰ আইডিয়াৰে বনাইছিল। মানে তাই সেই ঘৰটো বনাই বহুত দিন থাকিবই নাপালে, আমাৰ এৰি থৈ গৈছিলে। কেইদিনমান ঘৰত আছিল মানে তাই প্ৰায় গুৱাহাটী আৰু মঙলদৈতে আছিল, যিটো ৰুমতে প্ৰায় ৰুমতে আছিল আৰু ঘৰত কমকৈ আছিল ক'বলৈ গ'লে, যিটো পঢ়াৰ কাৰণে আছিল বাহিৰত আৰু ঘৰত কমকৈ আছিল। কিন্তু ঘৰত থকাৰ কেইদিনমান পিছতেই তাইৰ জ্বৰ হৈছিলে। ফাৰ্ষ্ট তাইৰ জ্বৰে হৈছিলে। জ্বৰ হৈ মৃত্যু হ'ব পাৰেনে? কি ক'ম, প্ৰথমতে তাই সাধাৰণ জ্বৰ, আমাৰ যেনেকৈ জ্বৰ হয় তাৰো তেনেকৈ জ্বৰ হৈছিল। ৰাতি জ্বৰ উঠে আৰু ৰাতিপুৱালৈ ভাল হৈ যায়। তেনেকৈ কেইদিনমান থাকিলে ডক্টৰৰ তাত লৈ গ'লে ওচৰৰে দেখালে, তাতো জ্বৰৰ ঔষধ দিলে, কিবা কিবি এনেকৈ দেখালে, থাকি ঠিকে আছিল। কিন্তু সেই জ্বৰটো নকমা হৈ গ'ল ক্ৰমান্বয়ে। যিমানেই ৰাতি হয়, ৰাতি হ'লে বেছি হয় জ্বৰটো, দিনত ঠিকে থাকে কিন্তু ৰাতি হ'লে মানে জ্বৰ বেছিকৈ উঠিব ধৰে আৰু বহুত বেছি উঠে। মানে মূৰত জ্বৰ উঠে বুলি কয়, মূৰতো জ্বৰ উঠে সদায় ৰাতি, সেইটোৱে হোৱা হ'ল। তেনেকৈ আৰু কেইদিনমান পাৰ কৰিল। সেই সময়টো আছিল ক'ভিডৰ সময়, আৰু ক'ভিডৰ সময়ৰ বাবে ডক্টৰবোৰে অলপ চোৱাত কম কৰিছিল। এইটো মই অপ্ৰিয় হ'লেও সত্য কথা যে কৰোণাৰ সময়ত ডক্টৰবোৰে অলপমান হেলা কৰিছিল ক'বলৈ গ'লে। যিটো পেচেণ্টবোৰ গ'লেও মানে কি কৰে, অলপ দেৰিকৈ চায় বা কি বা বেমাৰ, আগতে কৰোণা কিবা কিবি এনেকুৱা পৰীক্ষা কৰে, তাৰপিছতে কি বেমাৰ চায়। যদিও মানুহৰ গাত বেলেগ বেমাৰ আছিল, সেইকেইটা দিনত কিন্তু বেছিকৈ কৰোণা বুলিয়ে কোৱা হৈছিল, কিয় নাজানো। সেই দিনকেইটাত চবৰে গাত কৰোণা হৈছিলেনে? যদি হৈছিল বাকীবোৰ নমৰিল কিয়? আৰু সেইকেইটা দিনতেই আমাৰ বাৰ জ্বৰ হৈছিলে বেছিকৈ। আৰু যিহেতু কৰোণাৰ লক্ষণ কি, জ্বৰ, মূৰৰ বিষ, সেইবোৰ তাইৰ জ্বৰ হৈছিলে, কিন্তু সেইটো কোনো কৰোণাৰ জ্বৰ হোৱা নাছিলে। মানে বহুত কেইদিন নাচায় ডক্টৰবোৰে, কি কৰে কৰোণাৰ কাৰণে মানে ভয় কৰে। আচলতে ডক্টৰবোৰে ভয় কৰিছিল সেইকেইটা দিনত, যিহেতু বাহিৰত দেখিছিল যে কি কৰি টিভিত দেখাই আছিল যে কৰোণা হৈ মৰিছে ইমান জ্বৰ মানে আপোনালোকে দেখিছিল যে কি তাকে পেলাইছিল মানুহবোৰ সেইটা দিনত। চবে ভয় খাব, সেইকাৰণে চাগে ডাক্তৰবোৰেও অলপ ভয় খাইছিলে, যিহেতু ডক্তৰবোৰৰো এটা পৰিয়াল আছে, সেইবাবে চাগে ভয় খাই অলপ হ'লেও হেৰি কৰিছিল, বুজিছে নহয়। এই ভিডিঅ'টো আপলোড কৰাৰ পিছত চাগে মই গালি খাব পাৰোঁ ঘৰত, কিয় তই এইবোৰ কৈছা। যিটো আপোনালোকে সুধি আছে সেইবাবে মই ক'বলৈ চেষ্টা কৰিছোঁ অলপ হ'লে কি হৈছিল আমাৰ ঘৰখনৰ লগত। এতিয়া সঁচাকৈ ক'বলৈ গ'লে তাইৰ জ্বৰ হৈছিল, আৰু জ্বৰ হৈয়ে ঢুকুৱা বুলি ক'ব লাগিব। মানে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে 2 মাহমান তাইৰ জ্বৰতে পৰি থাকিল। অকল যে আমাৰ লগতে হৈছে সেইটো নহয়, এনেকুৱা ঘটনা প্ৰায়বোৰ মানুহৰ লগতে হৈছে। আৰু বেছিকৈ যেতিয়া কৰোণা চলি আছিল ন, সেই দিনকেইটাতে এনেকুৱা ঘটনা বহুত শুনিবলৈ পাইছিলোঁ। অকল আমাৰ ঘৰখনতে নহয়, বহুতে শুনিছোঁ। আৰু যাতে পিছলৈ এনেকুৱা ঘটনা কাৰো লগতে নহয় বা নুশুনো, তাৰে কামনা কৰিছোঁ। জিলাৰ য'তে যি ফাংচন নহওক কিয় তাই প্ৰায় বিহু নৃত্য কৰিছিলে, আৰু তাতে তাই পুৰস্কাৰ নোপোৱা জেগা আজিলৈকে নাই। আৰু যাক চাইছে শিকিছোঁ, আজি তেওঁ মোৰ লগত নাই। যদি তেওঁ আজি মোৰ লগত থাকিল হয়, আপোনালোকে আৰু অলপ ভালকৈ চাগে দিব পাৰিলোঁ কিবা অলপ। মই তেতিয়া মেট্ৰিক পাছ কৰি উঠিছোঁ মাত্ৰ, তাই এতিয়া কৈছে যে তই মই লগ হৈ কিবা এটা কৰিম। এতিয়া ভালো লাগিছিল দুয়োটাই একেলগে কিবা এটা কৰি লয়, আৰু আপোনালোকে আজি দেখা পালে। কিন্তু এতিয়া কি হৈছে, তাই নাই, অকলে কৰি থাকিব লগা হৈছে। যদি তাই থাকিলে লগত বহুত মানে বেলেগ আৰু দেখিলে আপোনালোকে। মই এতিয়া অকলে মই একো ভাবিয়ে মই সেই টাইমতো একো ভালদৰে নাজানো ক'ত কি কৰিবলৈ, আজিও ইমান নাজানো। যদি তাইক বহুতখিনি জানিছিল, তাই আজি মোক শিকালে চাগে, কিন্তু আজি শিকাবলৈ সেইখিনি মোৰ হাতত মানুহ নাই। তাই মানে এক্টিং লাইনটোত বেলেগকৈ আছিল ক'বলৈ গ'লে, আৰু মানে বেলেগ অকণমান আছিল তাই। আমি এক্টিং মইতো একোৱে নোৱাৰোঁ, সেইবিলাক কৰিব নোৱাৰোঁৱে, কিন্তু তাই যিটো এটা ইচ্ছা আছিল, তাই যাতে ইচ্ছাটো মই পূৰণ কৰিব পাৰোঁ, সেইবাবে মই এই লাইনটোত লাগি আছোঁ। আৰু যেনেকৈ নহওক এদিন নহয় এদিন কৰি দেখাম বুলি আশা ৰাখিছোঁ। কেৱল আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ লাগে,
যাতে বাৰ ইচ্ছাটো মই পূৰণ কৰিব পাৰোঁ, সেইটোৱেই, আৰু মোৰ বেলেগ একো নালাগে। তাই ফাৰ্ষ্টে জ্বৰ হৈছিলে আৰু তাৰপিছত বহুত কিবা কিবি হ'বলৈ ধৰিছিলে। সেইখিনি যদি কেতিয়াবা মই ক'ব পাৰোঁ, গোটেইখিনি আপোনাক ডিটেইলছত বুজাই দিম কি হৈছিলে। লাষ্টত আপোনালোকক এটা কথা সুধিব বিচাৰোঁ যে বাক কোন হ'ল লাগে কমেণ্ট কৰি জনাব। সকলোৱে মানে এজন এক্টনী, বুজাই দিছোঁ, এজন এক্টনী বুলি কয়, যেন দেখি বুলি কয় সকলোৱে। আপোনালোকে কোন হ'ল পায় অলপ কমেণ্ট দি জনাব। ধন্যবাদ। অন্ধ আকাশ, ক্ৰুদ্ধ বতাহ, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক, অন্ধ মনৰ বন্ধ কোঠা, হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ, মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়, দিশে দিশে চলে মৃত্যুৰ